হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত অনুভূতিৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, ক'ত ঘৰ, বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ কথা। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব। অনুভূতিৰ প্ৰকৃত নাম হৈছে জুনু নাথ। তেওঁ জন্ম হৈছিল 25 ছেপ্টেম্বৰ তাৰিখে বৰপেটা জিলাত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। তেওঁ ঘৰত মতাৰ নাম হৈছে মাইনু। জুনু নাথৰ হাইট আৰু ৱেটৰ কথা যদি কওঁ, জুনু নাথৰ হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেট হৈছে 54 কেজি এপ্ৰক্স। জুনু নাথৰ পৰিয়ালৰ মুঠ সদস্য সংখ্যা হৈছে 4জন। পিতৃ মাতৃ আৰু এজনী ভনীয়েক আছে। তেওঁৰ পিতৃ নাম হৈছে ধৰ্মেশ্বৰ নাথ, মাতৃৰ নাম হৈছে কনকলতা নাথ আৰু ভনীয়েকৰ নাম হৈছে সোণমণি নাথ। জুনু নাথে শিক্ষা জীৱন আৰম্ভ কৰিছিল শংকৰদেৱ শিশু নিকেতনৰ পৰা আৰু HSN ডিগ্ৰী পঢ়িছিল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ এণ্ড ডিগ্ৰী কলেজৰ পৰা। জুনু নাথৰ প্ৰফেশ্যন হৈছে এক্টিং। সৰুৰে পৰা তেওঁ অভিনয়ৰ লগত জড়িত। জুনু নাথে পুৱতি তৰা ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে বহুকেইখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে, যেনে জোনাকী কাৰেং, নমামি, বৰষুণ আদি। ইয়াৰ উপৰিও তেওঁ বহু জনপ্ৰিয় অসমীয়া ভিডিঅ' ছঙত অভিনয় কৰিছে। জুনু নাথৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান বিবাহিতা। তেওঁৰ স্বামীৰ নাম হৈছে মৃণাল। বন্ধুসকল, ইমানেই আছিল জুনু নাথৰ প্ৰকৃত পৰিচয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে।